হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আই লাভ গোৱালপাৰা আই লাভ গোৱালপাৰা সকলোকে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছে আৰু আমি ক'ত গৈ আছোঁ কোনে কথা গৈ আছোঁ কি কৰি আছোঁ কোনে দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ' শেষ হ'লে চাই খালি স্ক্ৰিপ্ট নকৰাকৈ মই গৈ আছে যে লক্ষীপুৰ যেনেকুৱা গুৱাহাটীত কামাখ্যা আছে কামাখ্যা যেনেকৈ পাৰ্বতী ৰংগপৰি হৈছে ঠিক উগ্ৰচুৰী আছে সৰস্বতী সূৰ্য আছে ঠিক তেনেকৈ ইয়াতো লক্ষীপুৰতে এটা আছে ইয়াতে হিন্দু মানুহে পূজা কৰে 8খন মানুহে মাত্ৰ পূজা কৰে এই মন্দিৰত গৈ আছোঁ আপোনালোকে খালি ভিডিঅ' শেষ হ'লে চাই স্ক্ৰিপ্ট নকৰাকৈ আৰু কেনেকুৱা মন্দিৰ হয় কি আছে সকলোৱে দেখুৱাম আৰু ইয়াতে হিন্দু মুছলিম মানুহে পূজা কৰা হয় এই মন্দিৰটোক 8ঘৰ হিন্দু মানে পূজা কৰে আৰু মুছলিমক কেইঘৰমান কৰে আৰু আমি বেয়া ৰাস্তা দি আহিলোঁ অলপ ৰাস্তাটো আমাৰ ভুল হ'ল অহাটো লোকেশ্যন যায় ইয়াতে অলপ বেয়া ৰাস্তা দি আহি পালোঁ আৰু বেয়া ৰাস্তা দি গৈ আছোঁ বৰ্তমান বেছিটো বেয়া নহয় বুলি কৈছে স্কুটাৰতে ইয়াতে যাই আছোঁ আপোনালোকে ভিতৰলৈ গ'লে চাই থাকোঁ স্কিপ নকৰিব খালি ইয়াতে মন্দিৰত আপোনালোকক যাব পাৰোঁ কেতিয়াবা আৰু আমি ফাইনেলি উত্তৰ গুৱাহাটীৰ পিছত আহি পালোঁ সেইটো মন্দিৰত আপোনালোকে চাই লওক আৰু ভিতৰৰ অংশখিনি দেখুৱাম আপোনালোকে বাহিৰৰখিনি চাই লওক ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিছে এইটো হ'ল মন্দিৰ মেইন মন্দিৰটো ইফালে আৰু আমি বৰ্তমান গাড়ীৰ পৰা নামি ল'ব আৰু এইখানে এইটোৱে হৈছে মন্দিৰ ইয়াতে পাৰ্বতী ৰংগ পৰিছে বুকুৰ এইখিনি পৰিছে বোলে অংগটো মহাদেৱ পাৰ্বতীক লৈ বেৰুৱাতে আৰু এইটো হৈছে পূজাৰী ইয়াতে থাকে মানে ইয়াতে ঘৰ দাদাৰ ওচৰতে ঘৰ আৰু এইটো মন্দিৰটো আপোনালোক দেখুৱাই দিছোঁ ধুনীয়া মন্দিৰ ইয়াতে বহুতে নাজানে এইটো যে মন্দিৰ আছে মুছলিমৰ মাজত মোৰ পিছফালে আছে এটা পুখুৰী আপোনালোকক অলপমান মন্দিৰটো দেখুৱাই দিছোঁ চাই লওক এইটো হৈছে মেইন মন্দিৰ শিৱ মন্দিৰ শিৱ আৰু ইয়াতে কামাখ্যা এইটো হৈছে নতুনকৈ বনাই আছে ঘৰ এটা দেখিছে আপোনালোকে এইটো বাথৰুম পেচাবখানা আৰু এইটো হ'ল কমিটি ঘৰ ইয়াতে আমাৰ ড্ৰাইভাৰটো আছে এইটো আমাৰ গাড়ী এইটো হ'ল আমাৰ এটা বুট গছ এইটো হ'ল এটা নামঘৰ আৰু এই পিছফালে এটা মন্দিৰ ঘৰ আৰু এইটো মেইন মন্দিৰ খালি আৰু এইটো পুৰণা পেচাবখানা এইটো মন্দিৰ জুম কৰি দেখাইছোঁ পাৰ্বতীৰ এটা অংগ হয় এইটো ফটোটো সেই লগ এইটো ফটো এনেকুৱা আছে পাৰ্বতীৰ ইয়াতে এটা অংগবৰী হয় যেনেকুৱা এতিয়া এটা কামাখ্যাটো হৈছিল পাৰ্বতীৰ ৰংগবৰী ঠিক এনেকৈ এতিয়াও এটা পাৰ্বতীৰ ৰংগবৰী হোৱা ফটোটো দেখাই দিছোঁ চাওক এনেকুৱা ৰংগবৰী হোৱা আৰু অলপ বান্দাৰীখিনি দেখাই দিছোঁ ইফালে এনেকুৱা আছে এইটো ডাঙৰ এটা পুখুৰী আৰু এইটো এটা ঘৰ আছে ডাঙৰ বনাই আছে ইয়াতে চব মুছলিম এইবিলাক চব মুছলিম চাৰিওফালে মুছলিম এতিয়া মাত্ৰ 8ঘৰ মানুহ আছে হিন্দু খালী চব মুছলিম সকলোৱে 8ঘৰ মানুহে ইয়াতে পূজা কৰে মন্দিৰত লগতে ইয়াতে কৰে অসমীয়া মানুহ 8ঘৰে কৰে ইয়াতে পূজা মুছলিমবিলাকো অলপ ঘবৰাজক কৰে বুলি কৈছে এইটো মন্দিৰ আছে লক্ষীপুৰ এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে আমাৰ ঘৰত আৰু এটি যদি আপোনালোকে আহি পোৱা নাই আহিব বহুত ধুনীয়া লাগে এইটো ব্ৰহ্মপুত্ৰৰ পাৰে ইয়াতে মাছ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে ক'ব যদি ভিডিঅ'টো চাই পেলাই তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব জনাজানো নতুনকৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকে কোৱা নাযায় আজিৰ ফোনটো বাই বাই